বোকাত লুটি খাই পৰিল অখিল। এবাৰ প্ৰতিবাদ নহয়, গগৈ এবাৰ পথাৰত। কৃষক নেতা অখিল গগৈ ধৰাশায়ী। বাৰে বাৰে বোকাত লুটি খাই পৰিছে অখিল গগৈ। উঠিবলৈ চেষ্টা কৰিও পৰাস্ত অখিল গগৈ বহি পৰিছে বোকা পানীতে। শুকুৰবাৰে কাজিৰঙাৰ দুৰ্গাপুৰত এনেদৰে জলকেলি কৰিলে অখিলে। কৃষকৰ ৰূপত পথাৰত নামিল অখিল গগৈ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে ন ভূঁই ৰোৱা উৎসৱ। নতুন প্ৰজন্মক কৃষিৰ সৈতে পৰিচয় কৰি দিয়াৰ উদ্দেশ্যেই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰম্ভ কৰা এই ন ভূঁই ৰোৱা উৎসৱত ৰোপণ কৰিব 220 বিধ থলুৱা ধানৰ বীজ। ন ভূঁই উৎসৱ আৰম্ভ কৰিছোঁ। ন ভূঁই উৎসৱত আমি 220 বিধ থলুৱা ধানৰ খেতি 60 বিঘা মাটিত কৰিছোঁ আৰু তাৰে আজি আৰম্ভণি হৈ গ'ল। মাটিৰ লগত শিপাৰ লগত যাতে আমাৰ জনগণৰ সম্পৰ্ক থাকে, নতুন প্ৰজন্মই যাতে মাটি চিনি পায়, মাটিৰ গুণ যাতে তেওঁলোকে উপলব্ধি কৰিব পাৰে, তাৰ কাৰণে আচলতে এই উৎসৱ আয়োজন কৰা হৈছে। তিনিদিনীয়াকৈ আৰম্ভ হোৱা ন ভূঁই ৰোৱা উৎসৱত আজি ৰোপণ কৰা হয় কেইবাবিধো থলুৱা ধান। মূলতঃ নৱপ্ৰজন্মক কৃষি কাৰ্যৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যেই কাজিৰঙাৰ দুৰ্গাপুৰত আয়োজন কৰা হৈছে এই উৎসৱ। কাজিৰঙাৰ পৰা কেমেৰা পাৰ্চন প্ৰণৱ দাসৰ সৈতে মানৱজ্যোতি বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট।